আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰম বিচাৰলৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এইটোকে দেখিছেনে, এয়া সৰু নিমকি হয়। এই সৰু নিমকিটো খাই মই খুব ভাল পাওঁ, সেইবাবে ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। গধূলি লাল চাহ কাপৰ লগত এই নিমকিটো খাই খুব ভাল লাগে। বলক তেতিয়াহ'লে মই এই নিমকি কেনেধৰণে বনালোঁ আপোনালোককো দেখাওঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, খুব বেছি শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা ময়দা লৈ ল'ম, এটা ময়দা লৈ ল'লোঁ, এটা এতিয়া মই জয়নী গুটি আৰু ক'লা জিৰা অলপ লৈ লৈছোঁ, ইয়াত দি দিলোঁ। এতিয়া ইয়াত জোখমতে নিমখ দিম, এতিয়া আটাইখিনি অলপ মিক্স কৰি ল'ম। এতিয়া আমি ইয়াত ডাঙৰ চামুচেৰে এচামুচ, ডাঙৰ চামুচখন ডাঙৰ চামুচে 3 চামুচ ৰিফাইন অইল লৈ লৈছোঁ। এনেকৈ অকণমান সময় এনেকৈ মঠি থাকিব লাগিব। এনেকুৱা হৈ গ'লে আমাৰ হৈ যাব, তাতকৈ বেছি মঠিব নালাগে। এতিয়া আমি এইখিনিত কুমুহীয়া পানীৰে সানি ল'ম, অলপ অলপ কুমুহীয়া পানী দিম, গৰমো নহয় ঠাণ্ডাও নহয়। এনেকুৱা ধৰণে আমি সানি থাকিব লাগিব অলপ সময়। আপোনালোকে নিমকিটো বনাবলৈ প্ৰথমতে আপোনালোকে নিমখটো আৰু যিমান মঠিব সিমানেই নিমকিটো খাবলৈ ভাল হ'ব। আমাৰ এই ময়দাটো মঠা হৈ গৈছে, আপোনালোকে চাওক ইমান কোমল হৈছে। যিমানে বস্তুটো মঠি মঠি কোমল হ'ব সিমানেই নিমকিটো খাবলৈ সোৱাদ হ'ব, মচমচীয়া হৈ উঠিব। এতিয়া আমাৰ এইখিনি হৈ গৈছে, এতিয়া অকণমান সময়ৰ কাৰণে আমি ইয়াক ঢাকি ৰাখিম। এইখিনি আমাৰ হৈ গৈছে, এতিয়া আমি অকণমান সানি ল'ম ধৰণে। এতিয়া আমি এনেধৰণে আমি ডোবিলাক বনাই ল'ম। এনেধৰণে আমি বেলি ল'ম আটাইকেইখন। এতিয়া আমি
সৰু সৰুকৈ কাটি লওক নিমকি শ্বেপ দি। চেপত আমি কাটি ল'ম আটাইখিনি। এয়া মোৰ হৈ গৈছে, চাওক মই ইয়াত থৈ দিলোঁ। এতিয়া গেছত কেৰাহীটো বহাই ল'লোঁ মই। কেৰাহী গৰম হোৱাৰ পাছত তেল দি আমি আমাৰ নিমকি বনাম। ভিডিঅ'টো চাই কেনে পাইছে জনাব তলৰ কমেণ্ট বক্সত। আপোনালোকে কমেণ্ট নকৰেই, কমেণ্ট কৰিব আকৌ, তেতিয়াহে ভাল লাগে। আপোনালোকে কেনেকুৱা পাইছে মই গম পাম। এতিয়া আমি ইয়াত ৰিফাইণ্ড অইল দি দিম। তেল অকণ সৰহকৈ দিম, তেতিয়াহে নিমকিটো একদম ফুলিবলৈ সুবিধা পাব। তেল দি দিলোঁ, এইখিনি গৰম হৈ গৈছে। এতিয়া আমি ইয়াত নিমকিখিনি দি দিম। গেছৰ জুইটো অকণ মিডিয়ামত থ'ব, নহ'লে পটককৈ জ্বলি যোৱাৰ চান্স থাকে। চব কি ধুনীয়াকৈ ফুলি আহিছে। যেতিয়া আমি তেলটো সৰহকৈ দিম, নিমকিটোৱে ফুলিবলৈ সুবিধা পাইছে। ধুনীয়াকৈ ফুলিছে। আমি এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ৰাখিম, তাৰপাছত উঠাই দিম। ভাল লাগে কালাৰটো, গল্ডেন কালাৰটো আহিবলৈ ধৰিছে। এইখিনি আমাৰ হৈ গৈছে, এতিয়া নমাই দিম। বাকীখিনিও আমি এনেধৰণে ভাজি ল'ম। চুৰিখনেৰে এনেকৈ দিছোঁ যাতে বস্তুটো ইটো গাত সিটো লাগি নধৰে। এনেকৈ ধৰিলে, এনেধৰণে দিলে মানে বস্তুটো এটা এটাকৈ এৰ খাই যায়। তাৰপিছত এইখিনিও হৈয়ে গৈছে আৰু বেছি সময় নালাগে হ'বলৈ, আপোনাৰ 3 মিনিট 4 মিনিটমান সময়ত হৈ যায়। আমি ল' ফ্লেমত যিহেতু বনাই আছোঁ, তেতিয়া কম সময়তে হয়। বস্তুটো লাহে লাহে ফুলি আহে যে। যদি গেছটো একদম হাই ফ্লেমত দিয়ে লগালগ মানে জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে আমি ল' ফ্লেম বা মিডিয়াম ফ্লেমতেই বনাব লাগে।
যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰিব। খিনিমান হৈ গৈছে, এতিয়া নমাই দিম। আপোনালোকে দেখিছে নিমকিখিনি কেনেকৈ ইটোৰ গাত সিটো লাগি আছে। এতিয়া আমি তেলত দি দিম। তাৰপিছত আমি ইয়াতে চুৰিখনে এনেকৈ লৰাই দিম। তেতিয়া চুৰিখনৰ ভয়তে ইটোৰ পৰা সিটো নিমকি আঁতৰি আহিব। চাওক গোটেইকেইটা আঁতৰি আহিছে। নিমকিকেইটা ভাবিছে চুৰিখনে মোক এতিয়া মাৰি পেলাব, সেইকাৰণে আঁতৰি আহিছে। আপোনালোকে এনেকৈ ভয় খুৱাই দিব, গোটেই নিমকিবোৰ এনেকৈ আঁতৰি আহিব। এনে ধেমালি কৰিছোঁ দেই। এয়া আমি এনেকৈ লৰাই দিম। এয়া মানডে নিমকিকেইটা ফুলিবলৈ আমি সুবিধা দিম, নলৰাওঁ। মোৰ হৈ গ'ল নিমকি বনাই। এয়া মোৰ নিমকিখিনি বনাই ৰেডি হৈ গ'ল। মই আপোনালোকক এটা ভাঙি দেখাই আছোঁ। এইটো চাওক কি ধুনীয়া মচমচীয়া হৈ গৈছে। আপোনালোকে এবাৰ বনাই খাই চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালদৰে থাকিব, হাঁহি থাকিব। বাই বাই।